নমস্কাৰ। মই আজি এটা দুখৰ কথা ক'ম। আমাৰ কনষ্টেবল বিটু পাটৱাৰী আজি আমাৰ মাজত নাই। 28 নৱেম্বৰ 2019 ঢুকালে শিলচৰ প্লাটুনত। সেইজনৰ এটা সপোন আছিলে, এটা বহুত দুখ পাইছিলে মনত। তাৰ কাৰণে মোক দৰখাস্ত লিখিব দিছিলে, মই লিখি দিছিলোঁ। এইটো সি নিজৰ কাৰণে নহয়, চবৰ কাৰণে কৈ গৈছিলে। আৰু মই এইটো ভিডিঅ' দিয়া নাছিলোঁ ফেচবুকত, কেলৈ কি সেইজন টাৰ্গেট নহ'বলৈ। এতিয়া আমাৰ মাজত নাই, কিন্তু সেইজনৰ সপোনটো আপোনালোকে শুনি লওক। এইটো চাওক, এইটো দিছিলোঁ মই 13 ডিচেম্বৰ, এক বছৰ হ'ব হ'ল। আৰু কেতিয়া মোক ভিডিঅ' বনাই দিছিলে এইটো মই আপোনালোকক দেখাই দিছোঁ। এইটো 50 উইক 50 উইক হৈ গ'ল, এবছৰ। নমস্কাৰ, মই সিপাহী নম্বৰ 364 বিটু পাটৱাৰীয়ে কৈছোঁ যে ৰিংকু গগৈয়ে কোৱা কথাবোৰ সত্য। মই যেতিয়া 2015 অক্টোবৰ মাহত ৰিফ্ৰেছাৰ মাৰি থকাৰ সময়ত মোৰ পত্নী তেতিয়া ডেলিভাৰী ডেট আছিল। সেইকাৰণে মই তেতিয়া ছুটি বিচাৰি যোৱাত মোক ছুটি নিদিলে, বৰঞ্চ 23 ঘণ্টা আউট পাছে পঠিয়াই দিছিল DSP প্ৰদীপ কোঁৱৰ ছাৰে। ডেলিভাৰী হৈ যোৱাৰ পিছত মই যেতিয়া উভতি আহোঁ শিৱসাগৰ তেতিয়া পৰা নগাঁও। মোৰ পত্নী নাৰ্ছিং ৰুমতেই ভৰ্তি হৈ আছিল। তেতিয়া মোৰ মনত বহুত দুখ আৰু অলপ খঙো উঠিছিল, কাৰণ মই সেই সময়ত মোৰ পত্নীৰ ওচৰত থাকি অলপ সহায়ো কৰিব নোৱাৰিলোঁ। তেতিয়া মই ৰিংকু গগৈক কৈ এখন দৰখাস্ত লিখিবলৈ দিলোঁ যে মোৰ ছুটি থকাৰ স্বত্বেও মোক ছুটি কিয় দিয়া নাছিল। তেতিয়া সি এখন মোৰ কাৰণে দৰখাস্ত লিখি দিয়ে আৰু তাত মই মোৰ চহী কৰি দিওঁ। তাৰপিছত মোৰ ছাৰ ঘনকান্ত হাজৰিকা ছাৰে মোক দৰবাৰত মাতে আৰু মোক দৰবাৰ শেষ হোৱাৰ পিছত DSP প্ৰদীপ কোঁৱৰ ছাৰ আৰু DSP কনক শইকীয়া ছাৰে মোক কমপ্লেইনটো উঠাই ল'বলৈ দিয়ে। তেতিয়া মই ছাৰক ক'লোঁ যে মোক অলপ সময় দিয়ক, যাতে মই মোৰ পত্নীক এটা ফোন কৰি জনাওঁ যে মই দিয়া কমপ্লেইনটো তুলি লওঁ নে নলওঁ। তেতিয়া মোৰ পত্নীয়ে কয় যে যি হ'ল হৈ গ'ল, তুলি দিয়া বুলি। আৰু সেই কথাষাৰ কোৱাত মই কমপ্লেইনটো তুলি লওঁ। সেই সময়ত মোৰ পত্নীও বহুত মনত আঘাত পাইছিল। সেই কমপ্লেইনটো মই আৰু মোৰ পত্নীৰ পৰামৰ্শ লৈহে দিছিলোঁ। সেইকাৰণে পত্নীয়ে কোৱাতহে কমপ্লেইনটো তুলি ল'লোঁ। আৰু যাতে মোৰ লেখীয়া কোনো চিপাহীৰো নহয়, সেইকাৰণেহে দিছোঁ। আৰু মোক আৰু কোনো শিকাই দিয়া নাই। এই হেণ্ডৰাইটিংখিনি মোৰ নিজৰ, আপোনালোকে চাব পাৰে। আপোনালোকে নাভাবিব যে মোক বেলেগে লিখি দিছে বা ৰিংকু গগৈ লিখি দিছে। এই মোৰ হেণ্ডৰাইটিং, মই নিজে দিছোঁ সুস্থ মগজে। তেখেতৰ আত্মা শান্তিলে মই ভগৱানলৈ প্ৰাৰ্থনা কৰিছোঁ। আৰু আপোনালোকে সহায় কৰিবনে আমাৰ বিটু পাটৱাৰীৰ যি সপোন আছিলে, চব আপোনালোকৰ চবৰ কাৰণে, তাৰ নিজৰ কাৰণে অকল নহয়। এই ভুক্তভোগী মানুহ, এতিয়া তাৰ ল'ৰা বেছি ডাঙৰ হোৱা নাই, 15 চনৰ পৰা ধৰি এতিয়া 4-5 বছৰ হৈছে। তেতিয়াহ'লে আৰু এতিয়া মই আছোঁ, মানুহ জীৱন কচুপাতৰ পানী। ময়ো মৰি যাব পাৰোঁ, কিন্তু আমি কাম কৰি যাম। আপোনালোকে সহযোগ কৰিব বুলি আশা কৰিছোঁ। এতিয়া কনষ্টেবল অমৰনাথ চৌহান, যোনটো আছে হাৰাংগাজাও PS 21 IRBNৰ, তাৰ ৱাইফে ষ্টেটমেণ্ট দিয়াৰ কাৰণে সি আজি এই 21 এপ্ৰিলৰ পৰা আজি
ডিচেম্বৰ মাহলৈকে ছুটি পোৱা নাই, 3 দিন চিএলো পোৱা নাই, 10 দিন এচিএলো পোৱা নাই, ছুটি একো দিয়া নাই। এইবিলাক হৈ আছে অসম পুলিচত। আপোনালোকে সহযোগ কৰিলে অসম পুলিচ ভাল হ'ব। মই যিমান পাৰোঁ চেষ্টা কৰি যাম। এইটো মানে পুলিচ চিষ্টেম ভাল হ'ব লাগে। আমাৰ বিটু পাটৱাৰী বহুত ভাল ৰানাৰ আছিলে 100 মিটাৰ। ইয়াৰ লগৰ ডিফেন্স চেষ্টৰ ইণ্ডিয়ান আৰ্মিৰ ইনষ্ট্ৰাক্টৰ, আৰু লগৰ ধেৰ আছে। আমাৰ ITBP SSB চব অল ডিফেন্সতে আছে। কিন্তু আমি আমাৰ সংগ্ৰামটো উঠাব লাগিব। আমাৰ নিজৰ ৰাইট, চিপাহীৰ ৰাইট আছে না নাই, এই ৰাইটটো আমি ক্লিয়াৰ কৰিব লাগিব। এইটো মই লিখি দিছিলোঁ বিটু পাটৱাৰীলৈ 2015 চনত। তাৰপিছত মোৰ ওপৰত এনকুৱাৰী কৰি আছাম হিউমেন ৰাইটছত দিছিলোঁ মই। আছাম হিউমেন ৰাইটছৰ কনক শইকীয়া, আমাৰ DSP আছিলে, কনক শইকীয়া এনকুৱাৰী কৰি পিনে মোৰ ওপৰত লিখি দিলে যে মই বিটু পাটৱাৰীৰ ব্লেংক পেপাৰত চাইন লৈ পিনে মই মিছা কমপ্লেইন লিখি দিছোঁ কামাণ্ডেণ্টৰ ওপৰত। যেতিয়া বিটু পাটৱাৰী ফোনত ক'লোঁ, এনেকুৱা হোৱাটছআপত দিলোঁ, ছাৰ এনেকুৱা চাহ মোৰ ওপৰত লিখিছে, তেতিয়া মোক এই ভিডিঅ' বনাই দিছিলে এবছৰ আগত। কিন্তু মই দিয়া নাছিলোঁ। কেলৈ দিয়া নাই মানে যে এজন মানে টাৰ্গেট কৰিব মন নাই মোক। যেনেকৈ এতিয়া আমাৰ ৰাম চেতিয়া গুৰুজী টাৰ্গেট হৈ আছে কামাণ্ডেণ্টৰ, ক'ত কয়া PS ক'ত দি দিছে। তাৰপিছত তাৰ লগতে জয় দাস, অমৰনাথ চৌহান, এতিয়া এইজন নাই আমাৰ মাজত, বহুত দুখ কথা। কিন্তু এইজনৰ সপোন পূৰা কৰিবলৈ মই দিছোঁ। জয় হিন্দ, জয় অসম।